খুব পুনৰ স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। এখন বিশেষ বিয়াৰ চিঠি মোৰ বাইদেউৰ, আৰু এই বিয়াৰ চিঠিখনৰ যোগেদি আপোনালোক সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ আমাৰ এই বিবাহ অনুষ্ঠানটিলৈ। সম্পূৰ্ণ কাব্যিকতাৰে লিখা এই বিবাহৰ বিশেষ চিঠিখন আপোনালোকক মই পাঠ কৰি আপোনালোক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। সবিনয় নিবেদন, ফাগুনৰ উৰুঙা বতৰত এইবাৰ হেনো পলাশলত বেছিকৈ ফুলিব। পদূলিৰ মদাৰ জোপাও ৰঙীন হৈ নাচিব। ফুলিছে শিমলু, বাজিছে ঐনিতমৰ সুৰ, তাৰ মাজে মাজে আইৰ সকলো। কাৰণ এইবাৰ শংকৰ হেনো বঙহৰ দেও হৈ আহিব। আইৰ আঁচলৰ মৰম বুটলি ইমান জনি হলো আজি, শিৰত দিবহি মোৰ শংকৰৰ ৰঙীন বুলনি। বৰশোলাৰ মানচাও ৰিপুধৰ গগৈৰ বৰকোঁৱৰ, শংকৰৰ হাতত তুলি দিম হেংদাং খনি। শংকৰৰ ৰঙীন পৰশ লৈ ৰৈ থাকিম আপোনা সবৰ আশীৰ্বাদ ল'বলৈ 6 মাৰ্চ 21 ফাগুন বৃহস্পতিবাৰত। নাপাহৰিব দেই উদাস হৈ পৰা মোৰ মাজনীক সাহসৰ টোপোলা দি, লগতে আমাকো দি যাবহি এজোলোকা আশীষ। আপোনালোকৰ বাবে মই ৰৈ থাকিম কইনা সাজেৰে ৰভাৰ তলি। আপোনাৰ মৰমৰ ন্যাং সংগীতা বৰগোহাঁই। পিতৃ মানচাও ভীমকান্ত বৰগোহাঁই, মাতৃ মান্যাং দীপালী বৰগোহাঁই, ভাতৃ চাও সঞ্জীৱ বৰগোহাঁই। বিবাহ বাহৰ নিজা বাসস্থান নামদাং গোহাঁইগাঁও, শিৱসাগৰ, অসম। যোগাযোগৰ ঠিকনা 9957749487। এই নিমন্ত্ৰণী পত্ৰৰ যোগেদি আপোনালোক সকলোকে আমাৰ এই বিবাহ অনুষ্ঠানটিলৈ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। গতিকে আমাৰ এই বিবাহ অনুষ্ঠানটিত 6 মাৰ্চৰ দিনা আপোনালোক উপস্থিত থাকি আমাক কৃতাৰ্থ কৰাৰ লগতে কইনাক এজোলোকা আশীৰ্বাদ দি ভৱিষ্যত জীৱন ৰঙীন হৈ পৰাৰ এক নতুন মাদকতা দিব বুলি আশা ৰাখিছোঁ। আজিলৈ এই নিমন্ত্ৰণী পত্ৰৰ যোগেদি আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা মই চাও সঞ্জীৱ বৰগোহাঁয়ে বিদায় মাগিছোঁ। ৰং বয় জয় আই অসম।